হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ব্লগলৈ। তো আজি মোৰ ঘৰত আহিছে ৰাহুল। তো ৰাহুলে কিবা এটা বনাব। কি বনাবি? কণী দম। কি কণী? এইটো কণী দম। তাৰ আগত আমি একাপ একাপ ধুনীয়াকৈ চাহ খাই লওঁ। এইটো গাখীৰ চাহ বনাই আছোঁ। তাৰপিছত এইফালে আমাৰ এজন আছে, এইটো। কি ভিডিঅ' বনাই আছা? তো শেষলৈকে চাই থাকিব। তো আমাৰ চাহটো ৰেডি হৈ গ'ল। তো বৰ্তমান আমি চাহ খাই আছোঁ। তো সিহঁতেও খাই আছে। চাহটো খাই পিনে সোধা নহয়, গজাও আছে। তো চাহটো খাই পিনে বাকীখিনি দেখাই আছোঁ। তো এতিয়া ৰাহুলে বহাই দিছে কণী আৰু আলুখিনি। তো কেনেকৈ ক'ত কি বনাই দেখাই আছোঁ। ধুনীয়াকৈ কণী আলু বহাই দিছে। মিক্সাৰ গ্ৰাইণ্ডটো আছে, তুমি ইয়াত হেৰি কৰি আছা যে? নাই ইয়াতে তাৰমানে লিখিত মাৰে আকৌ কথিতত কওঁ। ইয়াতে দিলি অঁ, ভাল লাগে খাই। আচ্ছা 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 আচ্ছা, ऐसा है क्या? তো বাকীখিনি দেখাই আছোঁ লাহে ধীৰে। এইগিলা দিলি ভাল হ'ব। তো এতিয়া আমাৰ গোটেইখিনি বহাই দিছে। তো এতিয়া মছলাৰ কাৰণে লাগিব আমাক ধনিয়া পাত্তা। আদা নহৰুটো ৰাহুলে গোটেই যোগাৰ কৰিছে। আমি এতিয়া ধনিয়া পাত্তা আনিব যাম, বলক। আমাৰ পিছপিনে সৰুকৈ খেতি এডৰা আছে। মানে দাদাই মানে ঘৰত থাকিলে যিদিনাখনে সি অফিচত নাযায় সেইদিনাখনে সি কিবা কিবি অলপ খেতি কৰি থাকে। তো সেইখিনি আপোনালোকক মই দেখুৱাই দি আছোঁ ধুনীয়াকৈ। এইখিনি হৈছে দাদাৰ খেতি। এইবিলাক এতিয়া ধনিয়া কিবা কিবি কি লগাইছে চাওঁ। ধনিয়া আছে, এইটো পটলৰ পুলি ৰুইছে, এইটো কিবা এই নেচেৰা ৰুইছে। আপোনালোকক বেঙেনা দেখুৱাই দি আছোঁ। বেঙেনা, এই বেঙেনা চাওক পুৰা লাগি আছে। তে গাঁৱৰ পৰিৱেশ, সেইটো কাৰণে ঘৰত আহি পিনে ধুনীয়া লাগে। গাঁৱত আহি যিটো এই পায় সুখ পায়, সেইটোতো আৰু গুৱাহাটীত বা বেলেগ চহৰত নাপায়। সেই চাই থাকিব কেৱল ধামাকা। উঘালিকে দি আছা? ছিঙি আন না পাতটো। এ নাই উঘালি নেতেলি ই মানে ধ্বংস কৰিছে দাদাৰ খেতি। ই ধ্বংস কৰি আছে দাদাৰ খেতি। হা, আৰে গোটেইখিনি উঘালি মই কৈছোঁ যে পাতকেইটা ছিঙি আনিলে হয়, সি পুৰা গছটো উঘালি আছে। ঠিক আছে, একো নাই, ঠিক আছে, আহি যা। পাতটো ছিঙি আনলি মানে কিমান আহিব চা? ইমান মানে আহিব। হ'ব, একো নাই, ঠিক আছে, একো নাই, বেছি আনা নাই না। হ'ব। তো যাই পিনে বাকী যোগাৰখিনি কৰি লওঁ। তো আমাৰ ঘৰত মানে বেঙেনা খেতি বহুত আছে। তো আৰু এটা বেঙেনা দেখুৱাই আছোঁ। এইবিলাক আমাৰ দাদাৰ ৰুইছে ফুল এইবিলাক। তো মই বেঙেনা দেখুৱাই আছোঁ। তাৰ আগত দেখুৱাওঁ এইবিলাক বগৰী আধা আধি খাব হৈছে। তো বেঙেনা আছে, বহুত দীঘল দীঘল বেঙেনা আছে। এইবিলাক আমৰ পুলি, এইবিলাক মই ৰোৱা, এইবাৰ ফুলিছে। এইটো বেঙেনা চাওক, এইটো কি নাম কয় আপোনালোকৰ ফালে? বেঙেনা চাওক না, কি বেঙেনা এইটো? হা, এইটো বজাৰত নাপায়, কিন্তু এটা আমাৰ ঘৰত আছে। এইবিলাক খেতি কৰি থৈ দিছে। এইবিলাক খেতি অনলি আমাৰ ঘৰত আছে। ই তাৰ পৰা হাঁহি আছে। আদা নহৰু বনাই আছে, বনাই নহয় বটি আছে। কিবা কাম কৰি আছে, ভাল কৰি আছে। এই মিক্সিটো কথা প্ৰথমতে সি কৈছিল সি বনাব বুলি। তো মই কৈছোঁ যে মোৰ ষ্টাইলত মই বনাম ধুনীয়াকৈ। অলপ আগুৱাই প্ৰথমতে আমি দিম তেলটো। তেল বহুত বেছি খাব নালাগে, তেল খোৱাটো ভাল নহয়। আমি কণীটো যিটো এৰুৱাই লৈছে, এইটো আমি লাষ্টত দেখুৱাই আছোঁ। ধুনীয়াকৈ কাটি পিনে আমি লাষ্টত দি আছোঁ। প্ৰচেছটো ধুনীয়াকৈ চাই থাকক। তো আপোনালোকক কেতিয়াবা ট্ৰাই কৰিব পাৰিব। ফাৰ্ষ্ট আপোনালোকে দিব লাগিব অলপমান তেলত, অলপমান ফোৰণ দিব লাগিব। অলপ ওচৰত আহি পিনে দেখাই দিম। ফোৰণটো দি দিব, লগে লগে তেজপাতটো দি দিব।
তো প্ৰথমতে ফোৰণ দিব, ফোৰণ দি কিনে তেজপাতটো দিব, দি কিনে ধুনীয়াকৈ অলপমান এইখিনি লাল কৰিব দিব লাগিব। তাৰপিছত লগে আপোনালোকে দি দিব আদা নহৰু পেষ্টখিনি। আদা নহৰু জলকীয়া আমি একেলগে পেষ্ট কৰি লৈছোঁ, গোটেইখিনি দি দিব একেলগে। লগত আমি ভাতকেইটা বহাই দিছিলোঁ, চিটি মাৰি দিছোঁ, চব খাই দিছোঁ পুৰা। যেতিয়া পিঁয়াজখিনি যেতিয়া ৰঙা পৰি যাব, তেতিয়া আপোনালোকে দিব লাগিব বিলাহীখিনি। বিলাহীখিনি ধুনীয়াকৈ অলপ লৰাই লৈ কিনে তাত আপোনালোকক যি লাগে জিৰা পাউডাৰ দিব পাৰে, নিমখ হালধি এইখিনি লাগিব, আমি বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। ধুনীয়াকৈ সেইখিনি দি কিনে মজাই ল'ম। তাৰে পিছত আপোনাৰ আলুখিনি যিখিনি আমি বইল কৰি থৈছোঁ, এই বইল কৰা আলুখিনি আমি ধুনীয়াকৈ অলপমান মেছ কৰি লৈ কিনে তাত গৰম পানীৰ লগত দি দিম, ধুনীয়াকৈ উতলাম। তাৰপিছত লাষ্টত আমি কণীখিনি দিম। কণীখিনি যেতিয়ালৈকে দিওঁ তেতিয়ালৈকে চাই থাকিব, ধুনীয়াকৈ দেখুৱাই আছোঁ তেনেকৈ। যেতিয়া আপোনাৰ বিলাহীখিনি যেতিয়া মচি যাব, মছলাখিনি ধুনীয়াকৈ আলুটো মেছ কৰি ল'ব, লৈ পিনে আমি যিটো মছলা বিলাহীটো ধুনীয়াকৈ মচি গৈছে আমাৰ, তেতিয়া ধুনীয়াকৈ আলুটো আমি মেছ কৰি লৈছোঁ। তো ইয়াতে আমি গৰম পানী ধুনীয়াকৈ দিম, পানীখিনি আলুখিনি তাৰপিছত ধুনীয়াকৈ আমি বহাই দিম। আপোনালোকে পানীটো যদি জোল খাই ভাল পায়, জোল টাইপ কৰিব পাৰে, অলপমান গোটা টাইপ কৰিলে খাই ভাল লাগে। কিন্তু আমি সোৱাদ অনুসৰি তাক যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ কৰিব পাৰে। আৰু ফাৰ্ষ্ট এইখিনি বস্তু ধুনীয়াকৈ উতলিব দিব লাগিব। আমাৰ ওচৰত দেখাই যায়, এতিয়া আমি পানী অলপ এড কৰিম, বেছি গোটা হৈ আছে। বাছ, তো ধুনীয়াকৈ আমি এইখিনি উতলিব দিম। যেতিয়া উতল আহিব, উতল অহাৰ পিছত আমি বইল কণীকেইটা ধুনীয়াকৈ কাটিম, আমি কটাৰীৰে কাটিম ধুনীয়াকৈ, এনেকৈ 4 পিচ কৰিম এটা কণী। এইখিনি লাষ্টত বহাই দিম একেবাৰে। ধুনীয়াকৈ তো এতিয়া ধুনীয়াকৈ আমাৰ এইখিনি বইল হৈ গৈছে। আমি এতিয়া কণীখিনি দিম, অলপ ওচৰত আহি দেখাই দিম। কাটি থৈ দিয়া কণীখিনি আমি এতিয়া বহাই দিম। 5 মিনিটমান টাইম আমি উতলিব দিম। তাৰপিছত আমাৰ ৰেচিপি ৰেডি। আমাৰ ধুনীয়াকৈ আঞ্জাখিনি হৈ গৈছে। এতিয়া ধুনীয়াকৈ আমি কেঁচা এইখিনি দি দিম, ধনিয়াখিনি দি দিম ওপৰত। দিয়াৰ পিছত আমি ফ্লেমটো বন্ধ কৰি দিম। তাৰপিছত আমাৰ ৰেচিপি ৰেডি। ধুনীয়া ৰেচিপিটো হৈ গ'ল ধুনীয়াকৈ। আপোনালোকক দেখুৱাই আছোঁ, এইটো লাষ্টত খোৱাৰ টাইমত দেখুৱাই আছোঁ। আৰু এইখন স্মাৰ্ট ফেন আমি বহুত দিনৰ পৰা লগাই থৈ দিয়া আছিল, আজি ফাইনেলি ঘূৰিছে। ই বিৰাট হেপী, ই আনিছিলে স্মাৰ্ট ফেনখন। তো আমাৰ লগত আৰু এটা মেম্বাৰ আছিলে, যোনটো মোৰ 3 নম্বৰ ফ্ৰেণ্ড মনোজ, সিও আহি পাইছে। এইটো বৰদেউতাক লৈ পিনে। ক'ৰ পৰা আহিছা? চাৰিআলিৰ পৰা। ঠিক আছে, বৰদেউতাক থৈ পিনে সিও আহি যাব, আমাৰ লগত জইন হ'ব। ঠিক আছে, চাই থাকিব। আমি এতিয়া ৰখি আছোঁ ভাত খাবৰ কাৰণে, কাৰণ আমাৰ কনিং আহি পোৱা নাই। কনিং ঘৰত গৈছে, কিবা এটা মাল আনলোড কৰিব, তাৰপিছত আহিব। এতিয়া কনিঙলৈকে ৰখি আছোঁ। কনেং মানে কোন কনেং? আৰু পিছত আমি ক'ম কি বঙৰদেউ কনেং চেনাই তাৰ নাম। আহিলে আমি দেখুৱাই আছোঁ। আমাৰ হৈ গ'ল এতিয়া খানা খাবার টাইম। আমাৰ কনেং আহিছে, এইটো খানাটো খাই লওঁ আমি, ধুনীয়াকৈ লগ পাই আছোঁ। তেতিয়ালৈকে চাই থাকিব, চাব লগা একো নাই, খানা ভিডিঅ' আকৌ নতুন এটা ভিডিঅ' আহি আছে, গাহৰি স্পেচিয়েল চৌকা খানা। এইটো কনেঙে কৈছে, কনেং। হেল্ল' তো আজিলৈকে ইমানেই আছিলে, আমি গোটেইকেইটা খোৱা লোৱা হৈ গ'ল। বাই বাই বাই। তো যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই থ'ব। ধন্যবাদ, বাই বাই। জয় জুবিন দা। জয় জুবিন দা, অলৱেজ জয় জুবিন দা।